আছে যে লৈছিলো
vemos.
কি হ'ব এই নগৰীত? কোন তুমি? মই বিদুৰ পাই দেখা যোৱা তই পাই দেখা এই ভৰা বুজিছ Come on, সঞ্জয় নেকি? নহয় মহাৰাজ মই বিদুৰ বিপল আজি সমগ্ৰ নগৰ মৰি বাচি যি 10-20জন লোক আছিল পৰম নগৰী অপলক নেতে কৰিছে প্ৰতীক্ষা সঞ্জয়ৰ। মহাৰাজ আপুনি নিমাত দিয়ক কামখানিতে মৌন। বিদুৰ জীৱনত প্ৰথম মোৰ হৈছে আশংকা পইচা দি আপোনাৰ বহু বছৰ পূৰ্বে আছিল সেই আশংকা। তুমিতো কাহানি এই কথা কোৱা নাছিলা বিদুৰ? ভীষ্ময়ো কৈছিল গুৰু দ্ৰোণেও কৈছিল এই অন্তপুৰতে আহি শ্ৰীকৃষ্ণয়ো কৈছিল যে মৰ্যাদা নকৰিবা জৰ্জৰিত। এই মৰ্যাদাই এডাল বিষাক্ত অজগৰ দৰে মেৰিয়াই কৌৰৱক শুকান কাঠৰ দৰে ভাঙিব। মই জন্মান্ধ বাৰু কিদৰে গ্ৰহণ এই অতনা সত্য বা সামাজিক মৰ্যাদাক সংসাৰ কৰি চিন্তিতৰে গ্ৰহণ নিঃসন্ধতাৰ স্বত্বেও কিন্তু সেই সংসাৰ নিজে পাইছিল মোৰ মুহতাৰ পৰা জন্ম। জানিছিলো যিবোৰ ব্যক্তিত্ব হ'ব মানে নাৰে সেয়াটো আছিল বস্তু জগত মোৰ কাৰণে। মোৰ চিনে মোৰ ঘৃণা মোৰ ধৰ্ম মোৰ নীতি অবিকল আছিল মোৰ ব্যক্তিত্বৰ নাছিল মানদণ্ড নৈতিকতাৰ। গৌৰৱ যি মোৰ তেজৰ কণিকাৰে পালে জন্ম সেয়াটো আছিল অন্তিম সত্য
চিনেই আছিল মোৰ নীতি আৰু মৰ্যাদা। প্ৰথমেৰে পৰা সেই অন্তিম সত্য গৌৰৱ সেনা হৈছিল প্ৰমাণ অৰ্থহীন আৰু শক্তিহীন। কিদৰে দুঃশাসনৰ ৰক্তাক্ত বুকুৰে উতলিছে দেশ, কিদৰে নিৰ্দয় ভীমপদাৰে স্কন্ধ ভাঙি চিঙি কৰিছে কাকাই। মহাৰাজ, নকৰিব পুনৰাবৃত্তি সেই কথাই। নোৱাৰো সহিব মই। আজি মোৰ জন্মিছে বিশ্বাস, মোৰ ব্যক্তিক সীমাৰেখা বাহিৰতো আছে যি সত্য। আজি মোৰ জন্মিছে বিশ্বাস, হঠাৎ অনুমান হ'ল ভাঙিল কোনোবা বান। কৌটি জোনালৈ প্ৰচণ্ড শব্দ সমুদ্ৰৰ, মোৰ ব্যক্তিক অনুমানিত হিংস জগত। ঢোল এলিহা জিভাৰে ওলাই আহি প্ৰৱেশিছে মোৰ অন্তৰত, সকলো হৈছে প্ৰবাহিত। মোৰ ব্যক্তিক মূল্য নিশ্চিত, কিন্তু জ্ঞান আস্থা। কষ্ট আৰু পৰাজয়ে বিদেশী জ্ঞান দিবহি দৃঢ়তাহে মহাৰাজ। কিন্তু সেই জ্ঞানী সংসাৰ দিছে বিদুৰ। জীৱনত প্ৰথম মোৰ হৈছে আকাংক্ষা। আছে যদি সংশয়, তেন্তে জ্ঞান অসম্পূৰ্ণ। প্ৰভুৱে কৈছে শুনা, সমৰ্পিত নহয় যি জ্ঞান, তেন্তে অসম্পূৰ্ণ। মনোবুদ্ধি কৰা তুমি মোক অৰ্পিত, মুক্ত হৃদয়ে পাবা তুমি মোক। নাই স্থল কোনো সন্দেহৰ। আছে স্থল সন্দেহৰ, আনৰ নহলেও আছে মোৰ স্থল সন্দেহৰ। মনোবুদ্ধি কৰা তুমি মোক অৰ্পিত, তেওঁৱেই কৈছেনে যিয়ে পিতামহৰ বাণেৰে আহত হৈ নিজৰ সকলো মনোবুদ্ধি কৰিছে বিসৰ্জন। তেওঁৱেই কৈছেনে যিয়ে কৈছে মই তাক বাৰে বাৰে জৰ্জৰিত। শান্ত হোৱা গান্ধাৰী, শান্ত হোৱা। নুৰুকিবা কাকো, মহে অন্ধ আছিলো। মইতো অন্ধ নাছিলো, আছিল জ্ঞান মোৰ এই বস্তু জগতৰ কথা। ধৰ্ম নীতি মৰ্যাদা আৱৰণ মাত্ৰ, দেখিছিলো তাকেই মই বাৰে বাৰে। নিম্ন মুহূৰ্তত বিবেক আৰু মৰ্যাদা সদায় যে ব্যৰ্থ। আমাৰ সবাৰে মনত আছে ক'ৰবাত এক অন্ধ গব্বৰ, বৰ্বৰ পশু অন্ধ পশু কৰিছে বিচৰ্চা। স্বামীজী মোৰ বিবেকৰ নৈতিকতা যি আজি হৈছে প্ৰমাণিত গৌৰৱ নগৰী। মই কৈছিলো নিৰূপণ গতি নৈকট্যৰ, বুজাইছিলো অংকত মানৱ নিয়তিৰ অলিখিত অক্ষৰ, কৰিছিলো পৰীক্ষা। মই সেই দূৰ দেশীয় জ্যোতিষী। কৈছে মনত মোৰ, তুমিয়ে কৈছিলা সেই বিবাদ অনিবাৰ্য আৰু জয় হ'ব গৌৰৱৰ। মই কৈছিলো, কিন্তু মোৰ আজি বিজ্ঞান হৈছে মিছা প্ৰমাণিত। অকস্মাত এক ব্যক্তি আবিৰ্ভাৱ হ'ল যিদৰে পৃথিৱীৰ নক্ষত্ৰৰ গতিতকেও শক্তিশালী লাগিল তাক। তেওঁৱেই ৰণক্ষেত্ৰ বিঘাত কষ্ট অৰ্জন কৰিছে। মই পৰাৎপৰ, যি কৈছো তাকে কৰা। সত্যৰ হ'ব জয়, নকৰিবা ভয়, লোৱা সত্য মোৰ পৰা। আছিল তেওঁৱে প্ৰভু। মিছা কথা নাজানো প্ৰভু হয় নে নহয়, কিন্তু ইয়াতেই সিদিনা হৈছিল প্ৰমাণিত। যেতিয়া কোনো মানুহ অনাসক্ত হৈছে বাদে ইতিহাসৰ নক্ষত্ৰৰ দিশ সলনি হয়। নিয়তি নাথাকে পূৰ্ব নিৰ্ধাৰিত, মানৱ নিৰ্ণয়ে প্ৰতিখনে কৰে তাক ভঙা গৰা। তুমিয়েই কৈছিলা নহয় হ'ব তাই দুৰ্যোধনৰ। মই মাথো মিছা ভৱিষ্যত, মোৰ শব্দৰ মূল্য নাই এই বৰ্তমানত। নাজানো মোৰ দৰে কিমান মিছা ভৱিষ্যত, ভস্ত স্বপ্ন, গলিত তত্ত্ব
বিচৰতি হৈ আছে এই গৌৰৱ নগৰী অলিয়ে গলিয়ে। মা গান্ধাৰীয়ে সকলোকে মমতাৰে তুলিছে। জয় হওক দুৰ্যোধনৰ জয় হওক, জয় হওক দুৰ্যোধনৰ জয় হওক, জয় হওক দুৰ্যোধনৰ জয় হওক। হ'ব জয়, অৱশ্যেই হ'ব জয়। এই আশা হ'লেও হওক অন্ধ, তথাপিও হ'ব জয়, দুৰ্যোধনৰ হ'ব জয়। হ'ল সূৰ্যাস্ত। তথাপিও নাহি সঞ্জয়। সম্ভৱ উভতিছে সকলো সৈন্য শিবিৰলৈ। হলকা জয়, হলকা পৰাজয়। মহাৰাজ, ধ্বংস নকৰিব। হ'ব শুভ। আহিব সঞ্জয় যি সংবাদ। মা, এতিয়া কৰা বিশ্ৰাম। মৰ্যাদা! অনাস্থা! উত্তাহু! ভৱিষ্যত! এই সকলো ৰজাৰ মহাৰজাৰ উভা! তেওঁলোকে যাক প্ৰভু কয় তেওঁৱে কৰিছে সকলোকে সংৰক্ষণ। কিন্তু জীৱন আমাৰ দুজনৰ হৈছে অতিবাহিত শূন্য ৰাজপথৰ। কোনে ইয়াক কৰিব নিজেই তত্বাৱধান। আমিতো কৰা নাই উলংঘন, মৰ্যাদা কাৰণ নাই একো, মৰ্যাদা আমাৰ। আমাক অনাস্থায়ীটো কৰা নাই বিপদ, কাৰণ নাই একো গভীৰ আস্থা আমাৰ। আমিতো কৰা নাই পোৱা নাই একো বেদনা। শূন্য ৰাজপথৰ দৰে শূন্য জীৱনো হৈছে অতিবাহিত, কাৰণ আমি জন্ম জন্মান্তৰৰ দাস। শূন্য ৰাজপথৰ উদ্দেশ্যহীন ঘূৰিম সদায় আমি সোঁফালৰ পৰা বাওঁফাল আৰু বাওঁফালৰ পৰা সোঁফাল। মৃত্যুৰ পিছতো দমৰ নকৰি ঘূৰিম সদায় সোঁফালৰ পৰা বাওঁফাল আৰু বাওঁফালৰ পৰা সোঁফাল।
ভাগ কেনেকৈ সত্যক তুলি লোৱা অস্তৰ উজ্জ্বল শিখাৰ স্পৰ্শত মৃত্যুক কাষতে পাবলৈ মোৰ বাবে আছিল এক নতুন অনুভৱ। কৃষ্ণ মানে কিদৰে কৰে ভেদ কোমল মৃণালত চৰম দিশাৰ গহীৰ জালত ফল চূৰ্ণ বিচূৰ্ণ সকলো অনুভূতি কেনেকৈ কওঁ সম্পূৰ্ণ সত্য এই বিকৃত অনুভূতিৰে। তুমিয়ে খাব লাগিব দুই উকু মহাকাশ দুৰ্যোধনৰ। মায়া মোহত আবদ্ধ ভমিছে গুচি গ'ল সঞ্জয়ো। বহু দিনৰ পূৰ্বে বিদুৰে কৈছিল এয়া অৱশ্যম্ভাৱী আৰু আজি ইয়াকে হৈছে অশ্বত্থামা। ৰথৰ পৰা নামি ৰজা দুৰ্যোধনে যেতিয়া নখ নষ্ট কৰি পৰাজয় কৰিলে চিকাৰ অশ্বত্থামাই দেখি সেই দিশে লগে লগে ভাঙিলে নিজ ধনুক। মোৰ ধনুক অশ্বত্থামাৰ ধনুক বাঢ়িছিল দুৰেজি ধনুৰ গুণ দেখিলো কি ধনুষটো ধৰক পেলাল ভাঙি মোৰ এই ধনুক বিষাক্ত সাপৰ দৰে ভয়াৱহ কিন্তু শক্তিহীন এই ধনুক কাৰ ভৰসাত লম্পতিহঁত পিতৃ নিব হত্যা ভয়াৱহ এই অৰণ্যটো পাহৰিব নোৱাৰো কৰি যুধিষ্ঠিৰ ঘোষণা অশ্বত্থামা অস্তৰিছিল বিসৰ্জন গুৰুজনে ৰন্ধনী তেওঁ আছিল গভীৰ ৰাষ্ট্ৰত যুধিষ্ঠিৰ বাণী অস্তহীন দেখি পাপিষ্ট তোমাৰ কৰিলে তাৰ কন্দ বিকন্দ পাহৰিব নোৱাৰো মোৰ পিতৃ আছিল অপৰাধৰ অধ্যয়নে কৰিলে হত্যা তাৰ পৰা মোৰ অন্তৰত যি শুভ আছিল যি কোমলতা আছিল যুধিষ্ঠিৰৰ দৈত্যৰে কৰিলে তাৰ ক্ৰোধ হত্যা সেইদিনাৰ পৰা মই বকু মাত্ৰ অন্ধবৰ বকু দুৰ্যোধন শুনা শুনা মই আৰু তোমালোকৰ অশ্বত্থামা ভীৰু অশ্বত্থামা আত্মঘাতী হৈ যাও এই অস্তিত্বৰ পৰা মুক্তি পাই ধৰি মই জ্বলন্ত নৰকাগ্নিত উতলিব লাগো সম্ভৱ নবগী ইমান যান্ত্ৰণা
অন্তিম জীৱিত মই অন্ধগৰ্ভ পানী খাম হয়তো ধন মোৰ আছে উঠলি ওলাই আহক ধন হওক তাকে কেৱল পথ অন্তিম হত্যা হওক মোৰ অস্তিত্ব আহিছে কোনোবা আমাক পাণ্ডৱৰ হয়নি তথাপিও থাকিম অৱশিষ্ট তথাপিও থাকিম অৱশিষ্ট তথাপিও থাকিম অৱশিষ্ট সত্য যিমানেই নহওক কিয় কঠোৰ কঠোৰতকৈও কঠোৰ কঠোৰতকৈও কঠোৰ তথাপিও কম মই কেৱল সত্য হৈছে অন্তিম অৰ্থ মোৰ এইদৰে মোৰ বোকাটো হাতৰ গৈ ধৰিব তুমি কি কৰা তাৰ পৰা ওলাইছে মোৰ বাবে শুনি লোৱা এই ঘোষণা মই অন্ধগৰ্ভ কুকুৰ মোৰ পক্ষত যিয়েই যায় তেৱে মোৰ শত্ৰু শান্ত হোৱা সতমা সঞ্জয় যোৱা তুমি নিজ পথে অন্ধকৈ সত্যক ক'বলৈ মোৰ মৰ্মান্তিক পীড়া মই কৰিম কি মাতুল মই কৰিম কি মোৰ বাবে নহয় আৰু নেকি মোৰ মন মই কৰিম কি মাতুল মই কৰিম কি নহবাইয়া কৰিবলৈ বহুতো বাকী আছে দুৰ্যোধন এতিয়াও জীৱিত শান্ত হোৱা সতমা লোৱা এটা দুৰ্যোধনক বলাও নাহিছে ইয়াত তুমি সৰ্ব পৰ্যন্ত কোন আহিছে হৌৱা বৃদ্ধ ব্যক্তি এতিয়া কৰিম কি মাতুল কোনোৱে দুটা পেলা ভাঙি হস্তিনাপুৰৰ পৰা বৃদ্ধ মই নেদেখো একোকে ময়েই কৈছিলো সকলো হ'ব অনিবাৰ্য সকলো হ'ব স্বয়ং এই পৰাজয়ৰ পৰা অতি সিদ্ধ হৈছে প্ৰমাণিত মিছা আছিল ভৱিষ্যতৰ সকলো অনিবাৰ্যতা সত্য মাথো কৰ্ম মানুহে যি কাম বৰ্তমানত কৰে ভৱিষ্যত তাতেই নিহিত ধৰি যোগান্ত সেয়ে তেওঁ কৈছিল অৰ্জুন লোৱা অস্ত্ৰ কৰা যুদ্ধ প্ৰদুন্যমে কৰ্তব্যত নহবা নিষ্ক্ৰিয় এইখন কাৰ ধনু মোৰ ধনু এইখন অশ্বত্থামা জয় হওক অশ্বত্থামাৰ জয় হওক জয় নকৰা বৃদ্ধ যিদৰে তোমাৰ ভৱিষ্যত বিদ্যা সেইদৰে মোৰ ধনু হৈছে আজি ব্যৰ্থ দেখিলো এতিয়া দুৰ্যোধনক যাৰ হীৰত মলিন খচিত ৰাজচত্বৰ আছে যা সেই হীৰ আজি মলিন পানী আচ্ছাদনা তুমিও কৈছিলা জয় হওক দুৰ্যোধন এতিয়াও হওক বৃদ্ধ ক্লান্ত তথাপিও কম পৰাজয় সম্ভৱ দুৰ্যোধনৰ নৱসূৰুজৰ যেন হৈছে অতয় ময়েই কৈছিলো তেওঁক মিছা ভৱিষ্যত নাই কোনো ভৱিষ্যত বৰ্তমানৰ দৰে স্বতন্ত্ৰ এতিয়াও সময় আছে দুৰ্যোধনৰ প্ৰতি মুহূৰ্ততে হ'ব পাৰে ইতিহাস সলনি মই কৰিম কি বৰ্তমানত আছো মই আছে মোৰ প্ৰতিহিংসা কি কৰিলা সতমা কি কৰিলা নাজানো কি কৰিলো মাতুল কিবা জানো কৰিলো মই কৃপাচাৰ্য এই অস্ত্ৰ থামালে মোৰ ভয় লাগিছে
মোৰ বাবে নহয় আৰু মৃত্যু মাতুৰি মোৰ মনোবন্তী এই বদাহৰৰ সকলো হীৰা উপহীৰা কৈল পক্ষম ত্যাগে গৈ নিয়না শক্তি শান্ত হোৱা অশ্বত্থামা, শুই থাকা। কৈছে দুৰ্যোধনে বিশ্ৰাম ল'বলৈ। দেখা যাব খালি পাণ্ডৱে কৰে কি। ইয়াৰ বাবে আমি অপহৃত এই যুদ্ধত। আছিলো আমি সৈনিক। এতিয়া লুকাই লুকাই বীৰক্ষত্ৰিয় পহৰুৱাত। শান্ত হোৱা অশ্বত্থামা। সৈনিক নামধাৰী কৰা নাই কোনে কি কৰে। আছিল নিয়ন্ত্ৰণ বীৰক্ষতৰ। তথাপি এই নিচিনাকে দিছিলোনে? নে ময়ে দিছিলো? যদি বা আছিল তেওঁ সম্পূৰ্ণ ন্যস্তসংগীন ভাগ্যন্তৰ মই কোৱা নাই বৰ্ত মই মাতো বিচাৰিছিলো ভৱিষ্যতৰ হত্যা নাজানো কিদৰে মৰিবলৈ এই বৃদ্ধ মই কোৱা নাই বৰ্ত মাত্ৰ বিশ্বাস কৰা শুই থাকা অশ্বত্থামা, শুই থাকা কিতাবমা। আজি নিশা মই দিম পহৰা। যিদৰে পৱন বানৰ পিছত শুকাই গংগা। দুয়োপাৰে লাগি থাকে বিক্ষিপ্ত স্পষ্ট মৰাশয়। তেনেকৈ আছিল কি অশ্বত্থামাও। ইতিহাসে ৰচিছে এক নতুন পথ। নিশাই স্খলিত আত্মা। আজীবন দিয়া আজীবন দিয়া ভয় আজীবন দিয়া দেখা যে নাপাওঁ একো তথাপি মই চুই সৈনিকক গৈছিলোঁ চেষ্টা দেখাৰ দুবাহু কটা গ'ল হাত হনুমান যেন মোৰ হিংসাখনৰ হৰ সৰ্বনাশ হনুমান যেন মোৰ হিংসাখনৰ কোন এৰা বিদুৰ কোন এজন পিয়াহৰ পাতৰ হয় নেকি কি কৈছে সি কৈছে মহাৰাজৰ বয়স জীৱাহীন বুবা তেওঁ বুবা বাহিৰে কোনে ক'ব আজি মোৰ জয় দিয়া তাক পানী বিয়পি পৰিছে সমগ্ৰ নগৰীতে আহত সৈন্যৰ সৈতে কোনোবা বিপক্ষী যোদ্ধাও প্ৰৱেশিছে এই নগৰীত অস্ত্ৰৰে সুসজ্জিত দৈত্যকাৰ যোদ্ধাই জনতাই কৈছে নগৰী কৰিব লুণ্ঠন মায়াবিহী কৰিছে নিতেই নতুন নতুন ৰূপ ধাৰণ কৰিলে যেতিয়া নগৰ দুৱাৰ ৰক্ষক গলে বন্ধ ৰূপ ধাৰণ কৰি অগুণৰ বন্ধ দুৱাৰৰ ওপৰেদি আহি কৰিছে বকন শুই থকা কেঁচুৱাই দি বন্ধ কৰা পশ্চিমৰ দ্বাৰ সোনকালেই বন্ধ কৰা চোৱা কি এইফালে আহিছে লুকুৱা ইয়াতেই লুকুৱা ইমান যাতনা লাগে ভয় যিমান তাৰ কাৰণে সকলো মাথো ভয় আৰু ভয় আজি মোৰো অৱস্থা তেনেকুৱাই
পুত্ৰ ধৃতৰাষ্ট্ৰ, যুদ্ধত যুঁজিছে পক্ষ যুধিষ্ঠিৰ, সম্ভৱ উভতি আহিছে আহত হৰিণৰ সৈতে। মোৰ মাথো অপৰাধী মানে আছো মই সত্য নিহত। দ্ৰোণ, ভীষ্ম এজন এজনকৈ সকলো মহাৰথী নোৱাৰিলে যাব দুৰ্যোধনৰ বিৰুদ্ধে। তথাপিও কওঁ পক্ষ নলওঁ মই সত্য, ময়ো কৰোঁ, কিন্তু সত্য কৌৰৱ বংশতকৈ ডাঙৰ। ময়ো যদি সহ্য কৰিলোহেঁতেন সকলো শৃংখলতা দুৰ্যোধনৰ, গৃহীত নহলোহেঁতেন ইমান। পৰাজিত স্বত্বেও দুহাত মেলি মাতৃয়ে মোক আশীষ দিলেহেঁতেন। মা, যুদ্ধে চুইছে চৰত, ইয়াতেও আশীৰ্বাদ। বিদুৰ, বুধায়ক, আছেনে মংগল? কৃপা, তোমাৰ এই দুবাহু শক্তিসম্পন্ন নহয়তো ক্লান্ত কৰিব। পাণ্ডৱ শিবিৰৰ ঐশ্বৰ্য বৈভৱ দেখি তোমাৰ এই নিজৰ নগৰখন লাগিছে নিৰসম্ভৱ। ইমান কিয়? বিদুৰ, কুল হৈছে বিয়ায়েও, মোহেও পৰজিত দুৰ্যোধন, কাৰণ মই মা এই সতৰো। পহৰি বৌলা। এয়া কি কৰিলে মাতৃয়ে? কি কৰিলে বিদুৰ? ভালেই আছিল কৰিলোহেঁতেন চুক্তি মই অসত্যৰে। মাতৃৰ কটু কথা, প্ৰজাৰ কিনা, মই কি পালো বিদুৰ? মই কি পালো? শান্ত হোৱা আৰু কৰা সহ্য। সীমাহীন কষ্ট কৰা বহন নিজে সীমাহীন হৈ। জুজুৎসু, দিয়ক পানী। এয়া কি হ'ল জুজুৎসু? মই অপৰাধী। এওঁ আছিল কৌৰৱ সেনাৰ এজন অশ্বৰোহী। মোৰ অগ্নিবাণে উলিয়াইছিল তেওঁ আঁতৰ দিলা। মই নষ্ট কৰিছিলোঁ তাৰ জীৱন। তেওঁতে কিদৰে কৰ্ম কৰোণা চলায়? ইয়াকে কৈছিলে মোক, কৃষ্ণ হ'ব য'ত, জয় হ'ব তাত। জয় হৈছে কৃষ্ণ, য'ত মই হ'ব বন্দী। মাতৃৰ পৰা বঞ্চিত, সকলোৰে ঘৃণাৰ পাত্ৰ। আজি এই পৰাজয়ৰ পৰা নাজানো কিয় দেখা দিলে সত্য। এজনকৈ সকলোৱে আহিছে ঐক্যদণ্ডই, এটা গৈ সকলো থকা পুলিচে য'ৰ পৰা ঐক্যদণ্ডই কি সম্পূৰ্ণ উঠিলে। তুমিয়ে কি প্ৰভু? দণ্ডযুদ্ধৰ ৰাজা দুৰ্যোধন পৰাজিত। 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 কৰিলে বধ কৃষ্ণ মই তোমাক অধৰ মেলে। কৰিলে বধ দুৰ্যোধনক ভীমে অধৰ মেলে। পৃথিৱীৰ সকলো মৰ্যাদা বিধি আনিলা মাধুৰী অনাৰ অস্ত্ৰত তামাম। মাতুল, তোমাৰ হ'ব নকৰিবা পলম। আছে জীৱিত যাওঁ দুৰ্যোধন, কৰি দিয়া ঘোষণা তেওঁৰ সন্মুখত। সেনাপতি মোক বিচাৰিম সময় প্ৰতি উদৰ। ব'লা, পিতা মামা, তুমি ব'লা। যোৱা তোমালোক, ভাত পানী দিয়া মোক। গুচি গ'ল দুয়ো। মইতো কাপুৰুষ নহয়। দুৰ্যোধনৰ হত্যাৰ বাবে আছে সুখ মোৰ।
থাকিব নোৱাৰি এই বিভৰ দৃশ্য গছৰ লুকাইছে মুখাটো হ'ব জোপোহাৰ কুকুৰে দিয়া উলিয়াই দিবা আছিল খাইছিলো পিছে আশা দুৰ্যোধন তাৰপিছত কি হ'ল কিবা চাইছে ঘৰে তুমি দেহাৰ ঝামেলা হবি সেইটো আশা থাকা আমি কৰিছিল হাত কান্দাৰ পৰা আশীৰ্বাদে মুদ্ৰাই অতি কষ্ট নকৰে আশীৰ্বাদ কৰিছিল শুই থকা সৈন্যগণ কালিলৈ সেনাপতি অশ্বত্থামাই দিব তোমালোকক নিৰ্দেশ পালো সত্য বৰ্ব অশ্বত্থামাই যিদৰে যুধিষ্ঠিৰৰ কথা আৰু আহত যাওঁ পাণ্ডৱ হেৰিলৈ টোপনি নিৰস্ত অচেতন আছে সম্ভৱ বিজয় পাণ্ডৱ যাব পাৰে কৃষ্ণ হস্তি নব এনে শুনালেওতো পাবা কেতিয়া মোৰ কেৱল পদাৰ আছে তুমিতো নিজে দেহ যাম মই অকলে জীৱনটো এক অবিৰত প্ৰবাহ এই যুগ এটা অন্ধ সমুদ্ৰৰ দৰে আছে আৱৰি চৌদিশে হনুমান কি ভুল ঐক্যদণ্ড সন্নিবিষ্ট কিন্তু গতিহীন আছিল হনুমান মোৰ প্ৰভু সেই নিষ্ক্ৰিয় ঐক্যদণ্ডৰ দৰে আৰু মই মুক্ত হৈছিলো নিজে সেই ঐক্যদণ্ডৰ পৰা যাৰ সকলো থকা হৈছে মুক্ত নিজেই নোৱাৰে ঘূৰিব মই দুয়ো সংশয় পাপ
কিন্তু মইতো পাপ কৰিব বিচৰা নাই। ময়ো সেই থকাটোৰ দৰে সম্ভৱেই কৰিছে ময়ূৰপংখী কৃষ্ণৰ কিৰিটিৰ পৰা। হয় হয় বাজিছে এই ঘণ্টা দেউৰত ৰাখোনে দেউৰত ৰাখিছিলো যিদৰে কথাৰ প্ৰবাহক হৌৱা হৌৱা আন এখনত প্ৰতিদাৰ মই কিয় কৃষ্ণই নোৱাৰে ৰুধিব। এই ৰথটো মোৰেই হত্যাকাৰী নিশ্চয় অস্বস্থমা হ'ব। চাউৰিৰ কটা পাখিৰ নিচিনা কলা কিন্তু ভয়ানক অদম্য। বান্ধ মাৰো মই হলো শক্তিহীন বান্ধোনত বান্ধ দেখাই হৌৱা হৌৱা প্ৰবাসিছে অস্বস্থমা ৰথ পাণ্ডৱ বিবিধৰ। এওঁ বাৰু কোন বিৰাট আকাৰৰ দৈত্য পুৰুষ আছে সুদীৰ্ঘ ৰূপে অস্বস্থমাৰ সন্মুখত কলা কৃষ্ণকাই বস্ত্ৰৰ দৰে। Ujannatundramalika Jala Prabha Pavitasthali Gali Balam Balam Bika Ujannatundramalika কিন্তু কৰি অধৰ্মেৰে বধ হাতী চিঞৰি পলাইছে শিবিৰলৈ। শয্যাত শুই থকা তিৰোতায়ো সন্তাপত হৈছিল সংকুচিত। তেতিয়াই দুয়ো বীৰে কৰিছিল খাণ্ডৱ দাহ পাণ্ডৱ শিবিৰত। কাপোৰৰ পটি খুলি দিয়া চাম মই এসপ্তাহ কৰিম তাৰ হৰি বজ্য কাপোৰৰ পটি খুলি দিলো ক'ত আছে অশ্বত্থামা? এয়া কি হ'ল মা? আজিলৈকে দেখি বিপদ দিছে সাধাৰণ তাৰ মুখত পৰিছিল। প্ৰাচীৰ আঁতৰি যোৱা প্ৰাচীৰ আঁতৰি যোৱা মেলিব যে নোৱাৰো চকু। অন্ধক কি সত্যক ক'বলৈ ময়ো অন্ধ হ'ব লাগিব। বিলাসে কিয় দিছিল মোক দিব্য দৃষ্টি এইখন অৱধিৰ বাবে। আজিৰ পৰা যে সীমিত জগতৰ নেপাও তৃপ্তি সীমা পাৰ হৈ অনন্তত সমাহিত হ'ব। আত্মা মোৰ ৰব সদায় কৃষ্ণটোৰ। মহাৰাজ বলক। Eri
যাৰ বাবে আছিল যুদ্ধ নপথ এৰি গুচি গ'ল কিহ কৌৰৱ জড়িত আৰু যে দিব নোৱাৰো খোজ সঞ্জয় অলপ ৰবা নাই নাই হৌৱা দুপৰ আৰে আও এই আছে কৃপা সাহায্য ইফালে তোৰ কিতাপৰ মা সঞ্জয় তেনেহ'লে অশ্বত্থামা এৰা হৌৱা অশ্বত্থামা ৰ'বলৈ কোৱা ৰ'বা অশ্বত্থামা সঞ্জয় মোৰ লগত আমি যুঁজছো অধিক অস্বস্থমে নিৰাকিব জীয়াই তাক আছে মতে এজনে পুৰুষৰ অৱশিষ্ট তাই কেনেবাকৈ থাকিম মই কেনেকৈ জীৱিত কোৱা পাণ্ডৱক লগত আহিছে কৃষ্ণ অশ্বত্থামাৰ অনুসন্ধানত কৃষ্ণই নোৱাৰে তাক মাৰিব দেখি মই কৈছে তাৰ শৰীৰ বজ্ৰ প্ৰকাশী অৰ্জুনৰ অগ্নিবাণ জ্বলি জ্বলি পৰিছে সকলো বনস্পতি বলো মহাৰাজ এই মৰা দিলৈ কৃষ্ণ তুমি যদি কৰিছা অনিষ্ট অশ্বত্থামা দৈত্য কৰা অৰ্জুন তুমি নিজকে ভাবিছিলো মই বৰ ধান কৰি তাকেই ভৱনত এই পাণ্ডৱ প্ৰকাশ জীৱন নকৰাকৈ শান্ত নহ'ব কৃষ্ণৰ যুদ্ধ লেকচাৰ লোৱাই ব্ৰহ্মাস্ত্ৰ সহস্ৰ কৃষ্ণই কৰিব নোৱাৰে এয়া কি কৰিলি অশ্বত্থামা নৰাধম এয়া কি কৰিলি কোনে কৰিছে মৃত্যুৰ আমন্ত্ৰণ বাধা মোৰ মই ব্যাস জাননে কি পৰিণাম এই ব্ৰহ্মাস্ত্ৰৰ লক্ষ্য যদি হয় যুদ্ধহে নৰকবো অংগ ধৰা যুগ যুগান্তৰলৈ নহ'ব যে ৰসময় বনস্পতি এই পৃথিৱী জন্ম হ'ব শিশু বিকলাংগ আৰু কুষ্ঠগ্ৰস্ত মানুহে যিকণ জ্ঞান কৰিছে সঞ্চিত সত্য ত্ৰেতা আৰু দ্বাপৰ যুগত বিলীন হ'ব চিৰদিনৰ বাবে শস্যৰ মাজত কৰিব খেলা সাপে নৈত বৈ যাব জ্বলন্ত অগ্নি ডুবিব সূৰ্য বন্যা হ'ব ধৰিত্ৰী মই শক্তিহীন মোৰ মাথো ইয়াত ৰাতি আক্ৰমণ মোক আৰু মোৰ অস্তক পিছকিবলৈ নিশিকালে পিতাই ডুবিব সূৰ্য বন্যা হ'ব ধৰিত্ৰী তেনেহ'লে শুনা ব্যাস শুনা কৃষ্ণ অশ্বত্থামাৰ এই সুনিশ্চিত অস্ত্ৰ পৰকৈ উত্তৰাৰ গৰ্ভ তুমি প্ৰভু জানিছানে শুনিছানে অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰত পৰিছে উত্তৰাগৰ্ভ মহাৰাজ প্ৰভুৱে কৰিছে মিথ্যা উত্তৰা ক'লে মোৰে যদি পৰশী ব্ৰহ্মাস্ত্ৰ কিন্তু জীৱিত শিশু হ'ব উৎপন্ন কৰিম তাক জীৱিত মই মোৰ নিজৰ জীৱন অৱস্থাত তেনেহ'লে এৰি দিছে কৃষ্ণই এৰি দিছে কিন্তু ভ্ৰূণ হত্যাৰ সাও দিছে কোন হেয়া সম্ভৱ অশ্বত্থামা নহয় ইমান কুৰূপ অংগে অংগে গেলা পচা ঘাৰ ৰত্ন কুকুৰা দৰে দুৰ্গন্ধযুক্ত কোন হেয়া বিদুৰ যাবলৈ কোৱা নহয় মা যাবলৈ দিয়া অশ্বত্থামা ভ্ৰূণ হত্যাৰ বাবে সাও দিছে কৃষ্ণই
থাকিব তেওঁ সদায় জীৱিত নুশুকাই ঘাঁ ঘূৰিব প্ৰভু চক্ৰ তেওঁৰ মস্তকত গহন বনত যুগ যুগান্তৰলৈ গাত ফুহুৰালৈ গেলা ঘাঁ ফুচ থু কফ আদিয়ে তেওঁ সদায় জীৱিত থাকিব প্ৰভুৱে মৰিব নিদিয়ে গেলা পচা ঘাঁহেৰে অন্তত পীড়ালৈ থাকিব তেওঁ সদায় জীৱিত ৰ'বলৈ দিয়া আজি মই ল'ম কৃষ্ণৰ বিপক্ষে অস্ত্ৰ মা সৌৱা তেওঁ গুচি গ'ল আহিছিল সম্ভৱ বিদায় ল'বলৈ দুৰ্যোধনৰ অন্তিম অস্থি শেষৰ অস্থি শেষ তেনেহ'লে সৌৱা কি কৰি আছে কংকাল মোৰ পুত্ৰৰ তেনেহ'লে সৌৱা কৰি আছে মোৰ কংকাল পুত্ৰৰ তুমিয়ে কৰিছা কৃষ্ণ তুমিয়ে কৰিছা এই সকলো মই তপস্বিনী গান্ধাৰী মোৰ বিগত জীৱনৰ সকলো পূৰ্ণ শক্তিলৈ কৈছোঁ শুনা তুমি আজি শুনা তুমি আজি শুনা মই তপস্বিনী গান্ধাৰী মোৰ বিগত জীৱনৰ সকলো পুণ্যৰ শক্তিলৈ কৈছোঁ শুনা কৃষ্ণ শুনা ইচ্ছা কৰাহেঁতেন তুমি বন্ধ কৰিব পাৰিলাহেঁতেন এই যুদ্ধ কৰা নাছিলোঁ মই প্ৰথমেই কংকাল ভীমে কৰিছিল অধৰ্মত তোমাৰ এই ইংগিতত কিয় নিদিলা তুমি খাপ ভীমক যি খাপ তুমি দিলা নিৰপৰাধ অসৎ আমাৰ তুমিয়েই কৰিছা প্ৰভুতাৰ দুষ্ট প্ৰয়োগ শুনা কৃষ্ণ কিবা যদি আছে শক্তি মোৰ সেৱা আছে যদি ধৰ্ম মোৰ সঞ্চিত তপ তেনেহ'লে শুনা কৃষ্ণ প্ৰভু বা পৰাৎপৰ যিয়ে নোহোৱা কিয় তোমাৰ গোটেই বংশ পদিয়া কুকুৰৰ দৰে খোৱা কামোৰ কৰিব আৰু তুমি নিজেই সিহঁতক কৰি বিনা কোনোবা ঘন বনত মৰিবাগৈ সাধাৰণ ব্যাধৰ হাতত খোৱা তুমি প্ৰভু তথাপি মৰিব লাগিব পশুৰ দৰে প্ৰভু বা পৰাৎপৰ পুত্ৰ কিন্তু তোমাৰ তুমি মোৰ মা কৈছো মই অৰ্জুন তোমাৰ গোটেই কৰ্মৰ পাপ পুণ্য যুদ্ধ কৰিম বহন মই নিজৰ কান্ধত 18 দিনৰ এই ভীষণ সংগ্ৰামত মৰা নাই কোনো মাথো ময়ে মৰিছো সহস্ৰবাৰ প্ৰতিবাৰ যিমান সৈন্য হৈছে ধাৰাসাৰ সেয়াতো কোনোৱে নাছিল আছিলো যে ময়েই ৰণভূমিত আহত হৈছিলো ময়েই অশ্বত্থামাৰ অংগৰ পৰা তেজ পুজ পুৰা হৈ থাকিম মই যুগ যুগান্তৰলৈ জনমো মই তেনেহ'লে মৰণো মই কৰিছো চিকাৰ মাৰে হাপ হাপ কৃষ্ণ তুমি এয়া কি কৰিলা কন্দা নাই মই মোৰ শতপুত্ৰৰ বাবে তুমি কি কৰিলা কৃষ্ণ কন্দা নাই মই মোৰ শতপুত্ৰৰ বাবে কিন্তু কৃষ্ণ তোমাৰ ওপৰত মোৰ অগাধ মৰম কৰাহেঁতেন অস্বীকাৰ মোৰ এই খাপ কৰাহেঁতেন অস্বীকাৰ মোৰ এই খাপ কৰিলাহেঁতেন কিয় তুমি কৃষ্ণ মই এতিয়া পুত্ৰহীনা কৃষ্ণ মই এতিয়া পুত্ৰহীনা নহয় নহয় মা নকবা তেনেকৈ যেতিয়ালৈকে মই জীৱিত নোহোৱা তুমি পুত্ৰহীন প্ৰভু বা পৰাৎপৰ পুত্ৰ কিন্তু তোমাৰ তুমি মোৰ মা মই কি কৰিলো তুমি যি শব্দ
অৰ্থৰূপ ৰামধূত অৰ্থৰূপ ৰামধূত যাচয়তবাদী তোমালৈ প্ৰণাম